মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাইকে সুপ্ৰভাত জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ শংকৰদেৱ শিশু নিকেতন আৰু আমাৰ ৰাজ্য চৰকাৰৰ অধীনস্থ স্কুলসমূহত চলা এখন পাঠ্যপুথি ক্লাছ 6-ৰ। সেইখন হৈছে পল্লৱ ভাগ 1। এই পল্লৱ ভাগ 1 কিতাপখনৰ 6 নম্বৰ পাঠটো আজি আমি পঢ়িবলৈ লৈছোঁ। এই বস্তুটোত দুটা কথা তোমালোকে গুৰুত্ব দিব লাগিব। এটা কথা হৈছে তোমালোকে কবিতাটো ভালদৰে মুখস্থ কৰি শুদ্ধ বানানৰ সৈতে লিখিব পাৰিব লাগিব, কাৰণ সাধাৰণতে এনেবোৰ কবিতা পৰীক্ষাত 8 শাৰী বা 10 শাৰী লিখিবলৈ আহে। আৰু দ্বিতীয় কথা, এই কবিতাটোৰ যোগেদি তোমালোকক সংখ্যা জ্ঞান দিবলৈ বিচৰা হৈছে। সংখ্যাবিলাক এটা ভাষা জানিবলৈ অকল তোমালোকে শব্দ জানিলেই নহ'ব, সংখ্যাৰ জ্ঞানটোও লাগিব। গতিকে এই সংখ্যাৰ জ্ঞানটো দিবৰ বাবেই এই পাঠটো তোমালোকৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে। আহাচোন তেনেহ'লে আমি এই পাঠটো আৰম্ভ কৰোঁ। আৰম্ভণিতে এটা কথা কওঁ, এই পাঠটো একেবাৰে সহজ, অলপ মন দিলেই পাৰিবা। আৰু ইয়াত কৰিবলৈও বৰ বিশেষ কাম নাই, যিখিনি আছে তোমালোকক মই বুজাই দিম কি কৰিব লাগিব। আৰু তোমালোকে আটায়ে এতিয়া মন দি শুনা দেই। আৰু তোমালোকে যেতিয়া পাঠটো চাবা তেতিয়া তোমালোকে নিজৰ পাঠ্যপুথিখন উলিয়াই ল'বা, তেতিয়া সমান তোমালোকে পঢ়িব পাৰিবা, চাই যাব পাৰিবা। এতিয়া আহা, पाठ चे आओ गिनती करे। 1 2 3 रहो ना मलिन, 2 3 4 सबसे रखो प्यार, 3 4 5 बोलो चादा चाच, 4 5 चाह चपचे मिलकर राह, 5 7 मीठी करो बात, 6 7 8 रखो याद पाठ, 7 8 9 दूध देती गो, 8 9 10 गिनती करो बस। আকৌ এবাৰ কৈছোঁ, आओ गिनती करे। 1 2 3 रहो ना मलिन, 2 3 4 सबसे रखो प्यार, 3 4 5 बोलो चदा चाच, 4 5 6 सबसे मिलकर राह, 5 7 मीठी करो बात, 6 7 8 रखो याद पाठ, 7 8 9 दूध देती गो, 8 9 10 गिनती करो बस। এতিয়া এই কবিতাটো চোৱা, খুব ধুনীয়াকৈ ইয়াত ছন্দ মিলাই দিছে যাতে তোমালোকৰ মুখস্থ কৰিবলৈ খুব সুবিধা হ'ব। আৰু ইয়াত লগত প্ৰত্যেক শাৰীত 3টা 3টা সংখ্যাৰ লগত এটা এটা নীতি তোমালোকক শিকাইছে। সেইটো হৈছে 1 2 3 ৰহনা মলিন। ৰহনা মলিন মানে দুখত নাথাকিবি। 1 2 3 ৰহনা মলিন, তাৰমানে দুখত কেতিয়াও আমি থাকিব নালাগে। 2 3 4 सबसे रखो प्यार। 2 3 4ৰ লগত কি মিলাইছে যে সকলোৰ লগত আমি স্নেহপূৰ্বক থাকিব লাগে, মৰমেৰে থাকিব লাগে। 3 4 5 बोलो सदा सास। 3 4 5ৰ লগত কি মিলাইছে, আমি সদায় সত্য কথা ক'ব লাগে। 4 5 6 सबसे मिलकर रह, আমি সকলোৰে লগত যে মিলিজুলি থাকিব লাগে সেই কথা কৈছে। 4 5 6ৰ লগত মিলাইছে। 5 6 7 মিঠি करो बात। 5 6 7ৰ লগত কি কৈছে, মিঠি करो बात, তাৰমানে কথাবোৰ সদায় মিঠোকৈ মিঠাকৈ ক'ব লাগে। 6 7 8 ৰখো ইয়াত পাঠ। 6 7 8ৰ লগত আমাক কৈছে যে সদায় আমি নিজৰ পাঠ মনত ৰাখিব লাগে। 7 8 9 दूध देती गो। गो মানে গাই, গৰু। 7 8 9 दूध देती गो, তাৰমানে গৰুৱে গাখীৰ দিয়ে। 8 9 10 गिनती करो बस। 10 পালে গতিকে তোমালোকে গিনতি বন্ধ কৰা। এতিয়া এই কথাকেইটাত তোমালোকে এটা বস্তু চোৱা, এই প্ৰথমটো মলিন হয়নে? এই মলিন শব্দটোৰ লগত 3
মলিন এই দুইটা ন অন্ত হৈছে ন আখৰটোৰ অন্ত হৈছে গতিকে ছন্দ এনেকৈ মিলাইছে 3ৰ লগত মলিন চাৰ লগত প্যাৰ ৰত অন্ত হৈছে দুইটা শব্দ 5 চাচ ইয়াতে চ ইয়াতে চ হয়নে তাৰপিছত চাহ ৰাহ উচ্চাৰণটো হৰ দৰে হৈছে গতিকে ইয়াতো ৰহ হৰ দৰে হৈছে বাট পাত বাট সাত পাত বাট ইয়াত সাতটো তৰে শেষ হৈছে আৰু বাটটো তৰে শেষ হৈছে 8 পাত 8ৰ লগত পাত মিলাইছে 9 গো 9ৰ লগত গো মিলাইছে 10 বাছ ধুনীয়াকৈ ছন্দ মিলাই দিছে কবিতাটো মুখস্থ কৰোঁতে তোমালোকৰ একেবাৰেই সময় নালাগিব এতিয়া আমি 1ৰ পৰা 10লৈ সংখ্যাকেইটা বুজি পালোঁ নহয়নে আকৌ এবাৰ কওঁ 1 2 3 4 5 6 7 8 9 10 উচ্চাৰণটো ঠিক তেনেদৰে হ'ব এতিয়া ইয়াত চোৱা এইকেইটা আখৰ সংখ্যাৰে লিখি আকৌ আখৰে লিখি দিছে এইকেইটা তোমালোকে অভ্যাস কৰিব লাগিব বাৰে বাৰে লিখিলে তোমালোকৰ এয়া বানান শুদ্ধকৈ তোমালোকে শিকা হৈ যাব ইয়াৰ পিছততো আছে আও ইনে ৰেখা কিস্কৰ মিলাও মোৰ এই কিতাপখন মই আকৌ এবাৰ কৈছোঁ পুৰণা এজন ছাত্ৰৰ যিজনে জনা নাছিল যে পেনেৰে কিতাপত এনেদৰে লিখিব নালাগে কিতাপখন খুবেই অশুনি তোমালোকে কিন্তু কেতিয়াও নিলিখিবা দেই যদি কেনেবাকৈ ব্যৱহাৰ কৰিবলগীয়া হয় তোমালোকে পেঞ্চিল ব্যৱহাৰ কৰিবা যাতে পেঞ্চিলটো মুচি পেলাব পাৰা পিছত এতিয়া কিতাপ এইটো সেইকাৰণে মই এনেদৰে লিখি লৈছোঁ চোৱাচোন এয়া 1 2 10লৈকে লিখি লৈছোঁ তাৰপিছত 2 নম্বৰটো চোৱা খটো 1 দিছে 4 দিছে তাৰপিছত 1 4 চাহ 3 চাহ এনেকৈ অমিলকৈ দিছে এই বস্তুটো নহয় জানো এই অমিলকৈ দিয়া বস্তুটো তোমালোকে এতিয়া মিলাব লাগে কেনেকৈ মিলাবা এতিয়া 1টোৰ লগত তোমালোকে এইফালে 1টো বিচাৰা 4 6 8 10 1 হয়নে এই 1টোৰ লগত এনেদৰে তোমালোকে আঁচ টানিব লাগিব পেঞ্চিলেদি দেই এনেকৈ পেঞ্চিলেদি ধুনীয়াকৈ তাৰপিছত আহিলে 3 হয়নে 3টো ক'ত পাবা 3টো আমাৰ আছে 7 5 3 এই 3 হয়নে এই 3টোৰ লগত এনেদৰে মিলাবা তাৰপিছত আহিলে 7 এইটো 7 লিখিছে গতিকে এই 7টো হ'ল তোমাৰ ইয়াত এনেদৰে ইয়াৰ পৰা ইয়ালৈ লাইন টানিব লাগিব তাৰপিছত আহিলে দৌটো আমি লাষ্টত আছে একেবাৰে শেষৰটো চোৱাচোন তাৰপিছতে আহিলে 5 এইটো 5টো আমাৰ ক'ত আছে এইটো 5টো আমি পালোঁ ইয়াত 5টো আমি পালোঁ এইটো নহয় জানো এই 5টোৰ লগত আমি এই 5টো এনেদৰে মিলাব লাগিব তাৰপিছত 5টোৰ লগত মিলোৱাৰ পিছত এইটো আহিলে 1ৰ উল্টাটো হ'ল 9 1ৰ উল্টাটো হ'ল 9 নহয় জানো তোমালোকক বুজি পাবৰ কাৰণে ইয়াত ছবি কিছুমানো দি দিছে চোৱাচোন পাইছানে এই ছবিটো গন্তি কৰি তোমালোকে মিলাবলৈ সুবিধা হ'ব এইটো 9 তাৰপিছতে এইটো হ'ল 4 ইয়াৰ পিছত এইটো হ'ল 4টো আমাৰ একদম ওপৰত আছে একেবাৰে ওপৰত আছে চোৱা 4 হয়নে এই 4 সংখ্যাটোৰ পৰা এই আখৰটোলৈ এনেদৰে লাইন টানিব লাগিব তাৰপিছত আহিলে এইটো চা 3ৰ উল্টাটো হ'ল চটো আমি পালোঁ ইয়াত গতিকে আমি এনেদৰে চ সংখ্যাটোৰ পৰা চ বানানটোলৈ আমি এটা লাইন টানিম তাৰপিছত 10 পালোঁ আমি 10টো ক'ত আছে একেবাৰে 10টো আছে এইটো 10টো ইয়াত আছে হয়নে এইটো 10 10ৰ পৰা 10লৈ লাইন টানিব লাগিব তাৰপিছত 8টো আছে 8টো থাকি গ'ল 8টো য'ত বাকী আছে 8টো ইয়াৰ পৰা 8লৈ এনেদৰে লাইন এটা টানি দিলে এতিয়া এনেকৈ
লাইন টানিবা। লাইন টানোতে এটা কথা সাৱধান হ'বা যাতে পৰীক্ষকে তোমালোকৰ এই লাইনটো ক্লিয়াৰলি বুজি পায়। কেতিয়াবা তোমালোকে ইমান খেলি মেলিকৈ টানি দিয়া ওপৰাপৰিকৈ যে ধৰিবলৈ টান হৈ পৰে, ক'লৈ টানিছা, সেইটো যেন ভুলতো নকৰা। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, 3 নম্বৰটো, यहाँ कितने मार्बल है, आओ गिनकर लिखे। মাৰ্বলবোৰ গন্তি কৰি সংখ্যাটো লিখিব লাগে, সংখ্যাটো লিখিলেই হ'ল। তো ইয়াত প্ৰথমটো চোৱাচোন, 1 2 3 4 5 6 7 8 9, এইটো 9টো। তো 9টো কেনেকৈ এনেকৈ লিখিব লাগিব। তাৰপিছতে 1 2 3 4 5 হয়নে? এই 5টো আমি হিন্দীত কেনেদৰে লিখিম চোৱাচোন, এনেকৈ লিখিম। তাৰপিছতে আহিলে চাহ, 1 2 3 4 5 চাহ নে? চাহটো আমি উল্টা 3টো লিখিলে হৈ যায়, উল্টা 3টো। তাৰপিছতে এইটো চাৰটো আমি জানা ইংৰাজী 8টোৰ নিচিনা অলপ। 8টো যেনিবা এইটো ক্ল'জ থাকে, হিন্দীৰ 4টো এইটো খোলা থাকে। তাৰপিছত 1 2 3 হয়নে? এই 3টো আমি চাহটোৰ উল্টা, এইটো এনেকৈ লিখিলেই হ'ল। তাৰপিছতে 1 2টো আমি এনেকৈ লিখিলেই হ'ল। এতিয়া এইখিনি হৈ গ'ল। ইয়াৰ পিছৰটো তোমালোকে নিজে কৰিবা। সংখ্যাওকো অক্ষৰমে লিখো। একটো ক এনেকৈ লিখিব লাগিব। চা আকি মাত্ৰা ৰ, চাৰ এনেকৈ লিখিব লাগিব। তোমালোকে ইয়াত লিখাই আছে যিহেতু চাই এইটো কৰিব পাৰিবা। তাৰপিছত 5 নম্বৰটো চোৱা, সহি শব্দ পৰ গোলা লগাও। সহি শব্দ পৰ আমি গোলা লগাব লাগে। দো বুলি কওঁতে এইটো বানান শুদ্ধ নে এইটো বানান শুদ্ধ? আমি এইটো বানান শুদ্ধ, গতিকে ইয়াক আমি এনেদৰে গোলা কৰিম। 3ত তেনেকৈ 3টো এইটো শুদ্ধ, গতিকে এইটোত গোলা কৰিম। 4ত এইটো শুদ্ধ, এইটো গোলা কৰিম। চাহটো এইটো চাহ শুদ্ধ, এইটোত গোলা কৰিম। 7 এইটো 7 শুদ্ধ, আমি এইটোত গোলা কৰিম। 9 এইটো গোলা কৰিম, 9। এতিয়া ক্ৰমবাচক শব্দ শেষৰ বস্তুটো আছে। এইখিনিতে আৰু এটা দিছে 6 নম্বৰটো চোৱা। মোৰ ইয়াত অলৰেডি কৰি থোৱা আছে, তোমালোকে এইটো নিজেই পাৰিবা। ৰেখা খিচকৰ সংখ্যাওকো ক্ৰমে মিলাও। প্ৰথমতে 1ৰ পিছত 2লৈ টানিবা, 2 বাৰ 3লৈ টানিবা, 3 বাৰ 4লৈ টানিবা, 4 বাৰ 5লৈ টানিবা, 5ৰ পৰা 6লৈ টানিবা, এনেকৈ টানি গৈ থাকিব লাগে। এইটো পাৰিবা, নিজেই কৰিবা পেঞ্চিল দি। তাৰপিছত আহিলে ক্ৰমবাচক শব্দ। যেতিয়া আমি ইংৰাজীত ক্ৰমবাচক শব্দটো আমি 1ক ফাৰ্ষ্ট বুলি কওঁ, নহয় জানো? 2ক ছেকেণ্ড বুলি কওঁ, 3ক থাৰ্ড বুলি কওঁ, এনেকৈ কৈ যাওঁ। হিন্দীটো তেনেকৈ আমি কি কৰোঁ, 1ক আমি পেহলা বুলি কওঁ। আমি যদি তোমাক যদি কোনোবাই সোধে তুম কোন চি কক্ষা মে পঢ়তি হো, তেতিয়া তোমালোকে ক'ব লাগিব, যদি তুমি ছোৱালী হোৱা তেতিয়াহ'লে তুমি ক'বা मैं पहली कक्षा में पढ़ती हूँ। তাৰপিছত ছেকেণ্ডটো হ'ব दूसरा लड़का, दूसरा कलम, दूसरा आदमी, এনেকৈ। तीसराটো मुझे तीसरा फ्रॉक चाहिए, এনেকৈও ক'ব পাৰা। চৌথা মানে চতুৰ্থ। পাঁচवा মানে পঞ্চম। ছঠা মানে 6 নম্বৰ, ষষ্ঠ। সাতৱা মানে 7 নম্বৰ। আঠৱা মানে 8 নম্বৰ। নৱা মানে 9 নম্বৰ। 10ৱা মানে 10 নম্বৰ। কিন্তু যেতিয়া তোমালোকে কক্ষাৰ কথা ক'বা, শ্ৰেণীৰ কথা ক'বা, এনেকৈ ক্ৰমবাচক সংখ্যাত, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব, যদি 1ত পঢ়া তেতিয়াহ'লে ক'ব লাগিব मैं पहली कक्षा में पढ़ती हूँ। তেতিয়া ये दूसरी कक्षा का किताब है, दूसरी এনেকৈ লগাই ক'ব লাগিব। तीसरी, चौथी, 5वीं, 6वीं, 7वीं, 8वीं, 9वीं, 10वीं, এনেকৈ শ্ৰেণীৰ কথা ক'লে তোমালোকে কোন শ্ৰেণীত পঢ়া বুলি সুধিলে তোমালোকে এনেকৈ মাত্ৰা লগাই ক'ব লাগিব। এতিয়া মই ভাবোঁ যে ইয়াত এনেকৈ টান তেনেকৈ নাই, তোমালোকে এইটো পাৰিবা। কবিতাটো মুখস্থ কৰিবা আৰু ইয়াৰ তলৰ কামখিনি খুব সহজভাৱে বৰ আমোদজনক কাম, তোমালোকে নিজেই কৰিব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ইয়াৰ পিছত আমি লাহে লাহে আকৌ পুনৰাবৃত্তিও কৰিব লাগিব আগৰ প্ৰশ্ন কাকতবোৰ।
গতিকে সেইবিলাকো তোমালোকে মোৰ চেনেলটো চাই থাকিবা, ছাবস্ক্ৰাইব কৰি ল'বা। পৰীক্ষালৈকে তোমালোকৰ ৰিভিজনো পাই থাকিবা আৰু তোমালোকৰ কুৱেশ্যন পেপাৰ কিছুমানৰ আনচাৰো মই কৰি দিম। গতিকে যদি ভাল লাগিল ভিডিঅ'টো বন্ধুৰ লগত লাইক শ্বেয়াৰ কৰিবা আৰু কমেণ্ট দিবা ক'ৰ পৰা চাই আছা। তোমালোকে কোৱা স্বত্তেও লিখা নাই, প্লিজ 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 আজি আকৌ কৈছোঁ, তোমালোকে ক'ৰ পৰা চাইছা, তুমি কোন স্কুলৰ ছাত্ৰ, এই কথাটো এবাৰ কমেণ্টত লিখি দিবা। অসমীয়াত লিখিলেও হ'ব। ধন্যবাদ, এৰিছোঁ।